Hi my dear friends, welcome back to my channel because of the creation. যেহেতু আপোনালোকে অলৰেডি মোৰ থাম্বনেইল চালে my dear friends, আজি মই এইটো ভিডিঅ' ট্ৰেইনিঙৰ ওপৰত কিছুমান ডিছকাছ কৰিব গৈ আছোঁ। কাৰণ চাওক ট্ৰেইনিং এটা বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট টপিক হয় আমাৰ লাইফত। কাৰণ চাওক যিকোনো বস্তু আমাৰ লাইফত আমি উইদাউট ট্ৰেইনিং নোলোৱাকৈ কিন্তু আমি যিকোনো বস্তুত আগবাঢ়িব নোৱাৰোঁ। চ' এই ভিডিঅ'টো যোনে যোনে চাই আছে আৰু যদি আপোনালোকে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি কৰিছে, হয়তো আপুনি ট্ৰেইনিং লোৱা নাই কিন্তু আপোনালোকে ট্ৰেইনিংটো ল'বই লাগিব। আৰু হয়তো আপোনালোকৰ নিজৰ এছ'চিয়েটো লোৱা নাই মাই ডিয়াৰ ফ্ৰেণ্ডছ, কিন্তু এই এছ'চিয়েটবিলাকক কিন্তু ট্ৰেইনিংটো দিয়াব লাগিবই। কাৰণ চাওক ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰি এনেকুৱা এটা ইণ্ডাষ্ট্ৰি হয় য'ত আপোনালোকে উইদাউট ট্ৰেইনিং কিন্তু আগবাঢ়িব নোৱাৰে কেতিয়াও। চ' কিছুমান পইণ্ট লৈ আহিছোঁ, মই বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। চ' চাওক এনেকুৱা এটা টপিক হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ ট্ৰেইনিংটো, কাৰণ এই ট্ৰেইনিংটো নোলোৱাকৈ কিন্তু আপুনি বেলেগ এটা টপিকত যাব নোৱাৰে। আৰু এই টপিকটো আপোনালোকে নোলোৱাকৈ বেলেগ এটা ইণ্ডাষ্ট্ৰি বা যিকোনো ইণ্ডাষ্ট্ৰি চেক আপোনালোকে সলনি কৰি থাকক, কিন্তু ট্ৰেইনিংটো নোলোৱাকৈ আপোনালোকে এটা এনেকুৱা ইণ্ডাষ্ট্ৰি নাপাব য'ত আপুনি ছেটিছফেকশ্যন পাব। কাৰণ চাওক আপুনি যিয়ে ইণ্ডাষ্ট্ৰি নহওক কিয়, কিন্তু ট্ৰেইনিংটো লোৱাৰ পাছত আপুনি এটা ছেটিছফেকশ্যন পাব। কেলৈ ছেটিছফেকশ্যন পাব? কাৰণ আপোনালোকে ট্ৰেইনিংটো ল'লে বহুতখিনি কথা জানিবলৈ পাব। যিটো আপুনি নেগেটিভিটিত আছিলে সেইবিলাক বস্তু আপোনালোকৰ পজিটিভিটিলৈ আপোনালোকৰ কনভাৰ্ট হৈ যাব। চ' কিছুমান এনেকুৱা টপিক আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ। চাওক এতিয়া বহুত মানুহে ভাবে যে ট্ৰেইনিং মানেই হৈছে এটা মটিভেশ্যন। ন' ডাউট এটা হয়, ট্ৰেইনিঙত আপোনালোকে মটিভেশ্যনেলবিলাক বহুতখিনি স্পীচবিলাক আপোনালোকে শুনিব পায়। কাৰণ চাওক মটিভেশ্যনটো লাগে আমাৰ লাইফত। আমি যিকোনো বস্তুত যিকোনো ক্ষেত্ৰত যদি আপুনি মটিভেশ্যন আপুনি নাপাব, তেতিয়াহ'লে আপোনালোকে হয়তো সেই বস্তুটো কৰিবৰ কাৰণে এটা সাহস নাপাব। চ' সেইটো কাৰণে মটিভেশ্যনটো দিয়ে ন' ডাউট। কিন্তু মটিভেশ্যনৰ লগতে আমি ট্ৰেইনিঙত আৰু কিছুমান স্কিল ডেভেলপমেণ্ট কৰিব পাৰোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ। কাৰণ চাওক বহুতখিনি মানুহে আজি যায় ট্ৰেইনিঙত, কিন্তু সিহঁতি চাব ট্ৰেইনিঙত যোৱাৰ লগে লগে কিন্তু আকৌ নেক্সট ট্ৰেইনিঙত সিহঁতি নাযায়। চ' একচুৱেলি এইটো প্ৰচেছ নহয়। আপোনালোকে অকল যদি ভাবিছে মই অকল এদিনে ক্লাছ যাম আৰু মই বোলে ডাইৰেক্ট ফাইনেল এক্সাম লিখিবলৈ যাম, হয়তো আপোনালোকে যাব পাৰিব ফাইনেল এক্সাম, কিন্তু আপোনালোকৰ এই এক্সামৰ ৰিজাল্টটো কি আহে আপোনালোকে নিশ্চয় গম পায়, হয়নে? চ' ছেম তেনেকুৱাই প্ৰব্লেম আমাৰ ইয়াতো হ'ব গৈ আছে যদি আপোনালোকে ট্ৰেইনিংটো অকল এদিন যায় আৰু অকল এদিন যদি আপোনালোকে গৈ মেলি ফিল্ডত যাব বিচাৰে। চ' সেইটো কাৰণে ট্ৰেইনিংটো আপুনিও লোৱাৰ প্ৰয়োজন আছে, লগতে আপোনালোকৰ যিমান এছ'চিয়েট আছে, যিমান প্ৰস্পেক্ট আছে, সেই প্ৰস্পেক্টবিলাকতো কিন্তু ট্ৰেইনিংটো দিয়া এনি টাইম কিন্তু দিব লাগিব। কাৰণ চাওক ট্ৰেইনিংটো ল'লেহে আপোনালোকৰ বিজনেছটো ডেভেলপ হ'ব। এতিয়া চাওক মই যেনেকুৱা ক'লোঁ যে অকল মটিভেশ্যন নহয়, কাৰণ চাওক ট্ৰেইনিং মানে হৈছে এটা মানুহৰ স্কিলটো ডেভেলপ কৰা। মানে নিজৰ যিটো স্কিল আছে, যিটো আমাৰ কাম কৰিবলগীয়া আছে, যিখিনি আমাৰ টাস্ক থাকে, চ' এই টাস্কখিনি কিন্তু পাৰফৰ্ম কৰিবৰ কাৰণে আমাক সহায় কৰে এটা ট্ৰেইনিঙে। এতিয়া হৈছে ইম্পৰ্টেঞ্চ অফ ট্ৰেইনিং। ইম্পৰ্টেঞ্চ অফ ট্ৰেইনিং কি? আমি ট্ৰেইনিঙৰ পৰা একচুৱেলি কি পাব পাৰোঁ, বা ট্ৰেইনিং ল'লে আমি একচুৱেলি কি আমাৰ বেনিফিট হয়। চ' প্ৰথম বেনিফিটটো হৈছে আমি নিজৰ সময়টো ৰিডিউচ কৰিব পাৰোঁ। এতিয়া চাওক যদি আপোনালোকে আজি ট্ৰেইনিং নোলোৱাকৈ যদি এটা ফিল্ডত যাব, ন' ডাউট ফিল্ডত গৈছে, আপোনালোকৰ ক্লজিঙো ওলাইছে, আপোনালোকৰ ইনকামো আহিছে, কিন্তু সেই ইনকামটো কিন্তু আপোনালোকে হয়তো আজি পাব কালি নাপাব পাৰে। কেলৈ নোৱাৰে? কাৰণ আপুনি আজি ভাল মানুহ পাইছে, সেইবিলাকৰ পৰা আপোনালোকৰ হয়তো ইনকাম আহি আছে, কিন্তু পাছত আপোনালোকৰ হয়তো বহুত এটা হাই কোৱালিফাইড হাই প্ৰফাইল যদি আপোনালোকে এনেকুৱা এটা প্ৰস্পেক্ট পাই যাব যোনে আপোনালোকক বহুতখিনি কথা হয়তো কুৱেশ্যন কৰিব পাৰে, আৰু সেই কুৱেশ্যনবিলাকৰ যদি আপোনালোকে ছল্ভ কৰিব নোৱাৰে, তেতিয়াহ'লে হয়তো আপোনালোকক পাছত গৈ পিনি যিটো ইনকাম আজি আহি আছে, যিটো ক্লজিং আজি আহি আছে, সেইটো কিন্তু পাছত আপোনালোকৰ অহা বন্ধ হৈ যাব পাৰে যদিহে আপোনালোকে ট্ৰেইনিংটো নলয়। চ' আপোনালোকে ট্ৰেইনিংটো ল'লে আপোনালোকৰ সময়টো ৰিডিউচ হৈ যাব। কাৰণ চাওক আজি যদি আপোনালোকে ট্ৰেইনিং নোলোৱাকৈ যদি এটা ইণ্ডাষ্ট্ৰিত কৰি আছে কাম, হয়তো আপোনালোকে যিটো বস্তু আপোনালোকৰ একমাহতে হৈ যাব লাগিছিল, সেইটো হয়তো আপোনালোকৰ 3 মাহ 4 মাহ বা 1 বছৰ লাগি গৈছে। কিন্তু আপোনালোকে যদি ট্ৰেইনিংটো লয়, তেতিয়াহ'লে সেই 3 বছৰ 4 বছৰ বা 3 মাহ 4 মাহৰ সময়টো আপোনালোকৰ বহুত এটা লিমিটেড টাইম, এটা বহুত কম সময়ত হৈ যাব। তাৰপিছত ছেকেণ্ড পইণ্টটো হৈছে বেটাৰ পাৰফৰ্মেঞ্চ। বেটাৰ পাৰফৰ্মেঞ্চ আপোনালোকৰ নিজেই গম পাব মাই ডিয়াৰ ফ্ৰেণ্ডছ। যদি আপোনালোকে আজি এটা ট্ৰেইনিং লৈ আছে অলৰেডি, তেতিয়াহ'লে আপোনালোকে নিজেই গম পাই চাগে যে ট্ৰেইনিংটো লোৱাৰ আগত মই এটা মানুহৰ আগত কেনেকুৱা পাৰফৰ্মেঞ্চ কৰিছিলোঁ, আৰু ট্ৰেইনিংটো লোৱাৰ পাছত মোৰ পাৰফৰ্মেঞ্চ কি আছে। মোৰ ট্ৰেইনিং লোৱাৰ আগত মই কেনেকুৱা ক্লজিং আনিছিলোঁ, ট্ৰেইনিংটো লৈ থকাৰ অৱস্থাত বা মই ট্ৰেইনিং এতিয়া বাৰে প্ৰতি মই লৈ আছোঁ আৰু মোৰ মানুহখিনিক মই দিয়া আছোঁ ট্ৰেইনিং, তেতিয়াহ'লে মোৰ এতিয়া পাৰফৰ্মেঞ্চ কি, আগতকৈ মোৰ এতিয়া বেটাৰমেণ্ট কি আছে। চ' এইখিনি নিজে আপোনালোকে হয়তো নিজে গম পাব। তাৰপাছত আৰু থাৰ্ড পইণ্টটো হৈছে এটিটিউড ফৰ্মেশ্যন। চ' ট্ৰেইনিঙত এটিটিউড ফৰ্মেশ্যনটো এটা বহুত এটা ডাঙৰ টপিক মাই ডিয়াৰ ফ্ৰেণ্ডছ। কাৰণ চাওক
এটিটিউড ফৰ্মেশ্যন আপোনালোকক হ'ব লাগিবই আজি আপোনালোকক যদি এটা উদাহৰণ দিওঁ আজি হয়তো আপোনালোকৰ ঘৰৰ কিছুমান ৰিলেটিভো হয়তো আপোনালোকৰ টিচাৰ হ'ব পাৰে বা আপোনাৰ নিজৰ টিচাৰ হৈ পিনি নিজৰ ক্লাছত আপোনালোকৰ স্কুলতো বা কলেজতো হয়তো আপোনালোকৰ টিচাৰ হ'ব পাৰে সেইজন কিন্তু আপোনালোকৰ সেই খুৰা বা দাদা আপোনালোকৰ ঘৰত দাদাৰ নিচিনাই থাকিব খুৰা নিচিনাই থাকিব কিন্তু সেই ক্লাছত যোৱাৰ লগে লগে কিন্তু সেই আপোনালোকৰ দাদা বা খুৰা তাত খুৰা বা দাদা হৈ নাথাকে কেলে নাথাকে কাৰণ তাৰ টিচাৰৰ এই এটিটিউডটো টিচাৰত কনভাৰ্ট হৈ যাব হয়নে সো এই এটিটিউডটো থাকিব লাগিব সো সেম তেনেকুৱা আজি আমি দেখো বহুতখিনি মানুহৰ ওচৰত বহুতখিনি লিডাৰে এনেকুৱা কৰে যে আজি মই এটা বোলে মোৰ ফ্ৰেণ্ডত গৈছোঁ কিন্তু সেইটো জাগাত মই ফ্ৰেণ্ডৰ হিচাপতে মই মোৰ প্লেনিংটো বুজাই দিম সো একচুৱেলি এইটো প্ৰচেছ নহয় ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত সো আপোনালোকক সেই ইণ্ডাষ্ট্ৰীত যিটো আপোনালোকৰ প্লেনিঙৰ যিটো ইণ্ডাষ্ট্ৰীৰ যিটো আপোনালোকৰ ট্ৰেইনিঙত এটিটিউড পাব সেই এটিটিউড ফৰ্মেশ্যনটো কিন্তু আপোনালোকক দেখাব লাগিব আৰু সেই এটিটিউড ফৰ্মেশ্যনটো আপোনালোকে যদি আনিব বিচাৰে তেতিয়াহ'লে আপোনালোকক ট্ৰেইনিঙত যাবই লাগিব মাই ডিয়াৰ ফ্ৰেণ্ডছ ট্ৰেইনিঙত গ'লেহে আপোনালোকে এটিটিউডবিলাক ফৰ্মেশ্যন কৰিব পাৰিব তাৰপাছত আৰু এটা আছে যে আমাৰ কিছুমান প্ৰব্লেমত আমি কিন্তু সলভ কৰিব পাৰোঁ মানে এতিয়া আপোনালোকক মই অলৰেডি অলপ আগত ক'লোঁ মাই ডিয়াৰ ফ্ৰেণ্ডছ যে আপোনালোকে যদি এনেকুৱা এটা হাই প্ৰফাইলৰ মানুহ পাই যায় যোনে আপোনালোকক বহুত সাংঘাতিক এটা কুৱেশ্যনো কৰি দিব পাৰে কাৰণ চাওক প্ৰস্পেক্টৰ ওচৰত যে কুৱেশ্যন নাথাকে এইটো নহয় আজি যদি এটা ভাল প্ৰস্পেক্ট পাইছে আপোনালোকে কিন্তু থাউজেণ্ডছ কিন্তু তাৰ ওপৰত কুৱেশ্যন থাকিব সো এই আটাইখিনি কুৱেশ্যনৰ কিন্তু প্ৰব্লেমটো আপোনালোকক সলভ কৰিব লাগিব আৰু সেই প্ৰব্লেমটো সলভ কৰিবলৈ হ'লে আপোনালোকে ট্ৰেইনিং ল'ব লাগিব ট্ৰেইনিং ল'লেহে আপুনি বেলেগক প্ৰব্লেমবিলাক সলভ কৰিব পাৰিব আৰু এটা কথা হৈছে চাওক আজি বহুত মানুহে নেটৱৰ্ক মাৰ্কেটিঙৰ ট্ৰেইনিং লৈ থাকে কিন্তু একচুৱেলি নেটৱৰ্ক মাৰ্কেটিং কি সেইটো কিছুমানে হয়তো নাজানিব পাৰে মই ইয়াৰ টপিকত মই আগতো এটা ভিডিঅ' বনাইছোঁ আৰু মই এতিয়াও ক'ব বিচাৰিছোঁ যে এটা নেটৱৰ্ক মাৰ্কেটিং একচুৱেলি হয় কি এটা ইকুৱেল অপৰচুনিটি হয় এটা যদি মই আপোনালোকক কওঁ যে ইকুৱেল অপৰচুনিটি একচুৱেলি হয় কি কাৰণ চাওক আজি যদি মই এটা উদাহৰণ কওঁ আপোনালোকে আজি যদি ভাবে বোলে যে মই আজি যিখন ৰাজ্যত বা যিখন আপোনালোকে বোলে মই বেলেগ কথা বাদ দিছোঁ যদি আপোনালোকে নিজৰ ভিলেজটোতে আপোনালোকে ভাবক বা নিজৰ ওচৰ চুবুৰীয়া যদি গাঁৱতে যদি আপোনালোকে ভাবিছে যে বোলে মই এটা ৱাৰ্ড মেম্বাৰৰ আছে অলৰেডি মই তাত বোলে কালিলৈ এটা ৱাৰ্ড মেম্বাৰ হ'ব বিচাৰিছোঁ আপোনালোকে পাৰিব জানো কেতিয়াও নোৱাৰে যদি আপোনালোকে এটা কলেজৰ যদি এটা প্ৰফেচাৰ বাদ দিয়ক যদি আপোনালোকে এটা প্ৰিন্সিপালৰ জাগাত যদি আপোনালোকে ভাবিছে বোলে যে মই কালি আকৌ প্ৰিন্সিপাল হ'ব বিচাৰিম মই বোলে সেইটো একেখন কলেজতে মই কালিক এটা প্ৰিন্সিপালৰ পোষ্টত মই যাম পাৰিব জানো কেতিয়াও নোৱাৰে কাৰণ এটা কলেজত এটাই প্ৰিন্সিপাল থাকে ৰাইট প্ৰফেচাৰ হ'ব পাৰে বহুত হ'ব পাৰে কিন্তু প্ৰিন্সিপাল এটাই হয় বা আপোনালোকে যদি ভাবে বোলে যে আজি মই এটা অসমৰ CM অলৰেডি আছে কিন্তু মই কালিলৈ আকৌ অসমৰ CM বনিম নোৱাৰে কেতিয়াও কেলে নোৱাৰে কাৰণ তাত এনেকুৱা অপৰচুনিটি নাই কিন্তু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰী এনেকুৱা এটা ইণ্ডাষ্ট্ৰী হয় য'ত আপোনালোকে ইকুৱেলি অপৰচুনিটি পাব পাৰে আজি যদি আপোনালোকক স্পন্সৰ যদি কৰিছে বা আপোনালোকে যদি আজি যোনে আপোনালোকক আপলাইন বা যোনেও হওক আপোনালোকৰ আপলাইন যদি আপোনালোকক আনিছে দেখা পাব সেই আপলাইনে আপোনালোকক আনোতে কিন্তু সি এটা ডাঙৰ ৰেংকত আছে কিন্তু আপুনি যদি বিচাৰে যে বোলে মই সেই ৰেংকটোত যাব বিচাৰোঁ তেতিয়াহ'লে আপুনি কিন্তু ট্ৰেইনিং লৈ পিনি বা আপোনালোকৰ নিজৰ প্ৰস্পেক্টৰ লগত বা নিজৰ আপলাইনৰ লগত যদি আপোনালোকে কাম কৰিব তেতিয়াহ'লে আপোনালোকে হয়তো সেই যিটো ৰেংক আপোনালোকৰ আপলাইনে লৈ থৈছে সেই ৰেংকটোত কিন্তু আপুনিও যাব পাৰে সো এই ইয়াত ইকুৱেলি অপৰচুনিটি আছে মানে আপোনালোকে যদি দেখিছে বোলে যে আজি আপোনালোকৰ আপলাইন যিটো ৰেছপেক্ট যিটো ৰেকগনিশ্যন লৈছে সেম তেনেকুৱা ৰেছপেক্ট এণ্ড ৰেকগনিশ্যন আপোনালোকে ল'ব পাৰে তাৰপিছত ছেকেণ্ড পইণ্ট হৈছে যে ইয়াত বেষ্ট অপশ্যন হয় যে আমি মানিটো আৰ্নিং কৰিবৰ কাৰণে আপোনালোকে ইয়াত পইচা ঘটিবৰ কাৰণে বহুত সহজ হৈ যায় বহুত বেষ্ট অপশ্যন হয় এটা তাৰপিছত থাৰ্ড পইণ্টটো হৈছে যে ইজিয়েষ্ট বিজনেছ এইটোৰ বিষয়টো মই আগতো কৈছোঁ যে আমাৰ নেটৱৰ্ক মাৰ্কেটিং ওপৰত কিন্তু এটা এনেকুৱা এটা ইণ্ডাষ্ট্ৰী হয় এইটো এনেকুৱা এটা ইজিয়েষ্ট বিজনেছ হয় য'ত আপুনি বেলেগ জেগাত কিন্তু দেখা নাপাব এনেকুৱা ইজিয়েষ্ট বিজনেছ সো এইখিনি কিছুমান টপিক আছিল মাই ডিয়াৰ ফ্ৰেণ্ডছ সো এইখিনি যদি আপোনালোকে নকৰে তেতিয়াহ'লে কিন্তু আপোনালোকক হয়তো পাছত ক'ৰবাত নহ'লে ক'ৰবাত প্ৰব্লেম দিব পাৰে সেইটো কাৰণে ট্ৰেইনিং লোৱাটো বহুত ইম্পৰ্টেণ্ট আছে আৰু মই এনেকুৱা মোৰ ভিডিঅ' আহি আছে আপকামিং টপিক আহি আছে মাই ডিয়াৰ ফ্ৰেণ্ডছ য'ত মই হোৱাই মানে কিয় কেনেকুৱা কৰিব লাগে আমি সেইটো কৰিম সেইটোৰ ওপৰত ডিছকাছ কৰিম তাৰপিছত আমি কেনেকৈ কৰিম তাৰপিছত লাৰ্ণিঙৰ গ'লছ কি আছে আমাৰ তাৰপিছত লিষ্ট কেনেকুৱা বনাব লাগে ইনভেষ্টমেণ্ট কেনেকুৱা কৰিব লাগে তাৰপিছত আমি কেনেকুৱা প্লেনিং শ্ব' কৰিব লাগে
আমি কেনেকুৱা ফ্ল' আপ এণ্ড ক্লজিং ল'ব লাগে মাই ডিয়াৰ ফ্ৰেণ্ডছ, তাৰপিছত আমি কেনেকুৱা টিম প্লেয়াৰ হ'ব পাৰিম বা আমি কেনেকুৱা এটা গুড ইউজাৰ হ'ব পাৰিম। চ' এইখিনি কিছুমান টপিক আছে য'ত মোৰ আপকামিং ভিডিঅ'ত মোৰ আহি আছে। চ' আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আপোনালোকে নিজৰ এছ'চিয়েটক যাতে এই ভিডিঅ'টো পঠাই দিয়ক যাতে সিহঁতেও কিবা এটা মেছেজ পায় এই ভিডিঅ'ৰ যোগেদি। চ' উইচ ইউ অল দ্য বেষ্ট।